আপোনাৰ যে ইলেক্ট্ৰিচিটিৰ বিল আছে সেই বিল বিদ্যুৎ বিভাগৰ অফিচত নোযোৱাকৈ আপুনি কেনেকৈ ঘৰত বহি পে কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ যোগেদি দেখুৱাম। যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে যাব লাগিব আপোনাৰ গুগলত যাই টাইপ কৰিব লাগিব APDCL চাৰ্চ কৰিব। সব এনে পেজ খুলিব আপুনি ইয়াতে চাওক www.apdcl.org ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনে পেজ খুলিব, তললৈ স্ক্ৰল ডাউন কৰি আহিব। চাওক ইয়াতে পে ইলেক্ট্ৰিচিটি বিল, ভিউ ইলেক্ট্ৰিচিটি বিল। আপুনি যেহেতু ইলেক্ট্ৰিচিটিৰ আপোনাৰ যে বিল আছে সেই বিল পৰিশোধ কৰিব, যাৰ বাবে আপোনাৰ যাব লাগিব পে ইলেক্ট্ৰিচিটি বিল। ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আহি গৈছে পে ইয়ৰ ইলেক্ট্ৰিচিটি বিল কনজিউমাৰ নম্বৰ। ইয়াতে আপোনাৰ কনজিউমাৰ নম্বৰ দিব লাগিব, যোনটো আপোনাৰ বিদ্যুৎ বিভাগে বিলৰ ৰচিদ দিছে সেই ৰচিদখনত চাব কনজিউমাৰ নম্বৰ আছে। আপুনি চাই ইয়াতে টাইপ কৰিব লাগিব। আমি ইয়াতে প্ৰেছ কৰি দিছোঁ, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক কাৰ নামত কনজিউমাৰ নম্বৰ আছে সেই সকলো ডিটেইলছ আহি যাব, ক'ত আছে, কিমান টকা সকলো আহি যাব। আপুনি ফোনপে যদি দিব বিচাৰে বা গুগল পে যদি দিব বিচাৰিছে আপুনি ইয়াতে আপোনাৰ নাম্বাৰটো ইয়াতে দিব। আপোনাৰ যোনটো নাম্বাৰ আছে এই নাম্বাৰটো ইয়াতে দিব। তাৰপিছত আপুনি পে নাও ইয়াতে ক্লিক কৰিব। আপুনি এনেকৈয়ে আপোনাৰ যি বিদ্যুতৰ মাচুল এই মাচুল আপুনি অনলাইন যোগে পে কৰিব পাৰিব। তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।